নাই আজি চিৰাং ডিষ্ট্ৰিক্টত মানে প্ৰায় এটা টাৰ্গেট আছে 1531 জন মানুহক দিব। তাৰ এই ভিতৰত যিটো মেটেৰিয়েলছ দিয়া হ'ল হুইল চেয়াৰৰ পৰা আৰম্ভ কৰি পেলাই ট্ৰাইচাইকেল আৰু যিবিলাক শুনিব নোৱাৰে তাৰ কাৰণে মানে হিয়াৰিং এইডছ দিয়া হৈছে বা লাঠি দিয়া হৈছে, এইটো 5775 মেটেৰিয়েলছ দিয়া হ'ব। কিন্তু আজি অকল 100 জন মানুহকে দিয়া হৈছে। সমাজ কল্যাণ বিভাগৰ পৰা এই আঁচনিটো লৈছে যে দিব্যাংগসকলক সামান্যতম যিটো এটা সমাজৰ যিটো খুব মানে দুৰ্বল শ্ৰেণী ব্যক্তি বুলি আমি ধৰি লোৱা হয়, সেইসকলক সাহায্য প্ৰদান কৰা। ইয়াতে আমাৰ যিটো আলিম কোড, ইয়াৰ পৰা মেনুফেকচাৰিং বস্তুবিলাক বনাই আনিছে আৰু ইয়াত কোনো প্ৰফিট মেকিং নাই আৰু তেওঁলোকক আমি আজি মানে জীৱনত যাতে কিছু হ'লেও মানে সহযোগিতা পায় বা সহায় পায় তাৰ কাৰণে এইখিনি দিয়া হৈছে। তো আজি ইয়াতে থাকি পেলাই মোৰ এইটো এটা বেলেগ পৰিৱেশ মানে মনত, যে এনেকুৱা মানে ফিজিকেলি চেলেঞ্জ ব্যক্তিসকলক লগ পালে তেওঁলোকে জীৱন সংগ্ৰাম কেনেকৈ চলাই লৈ গৈ আছে এইটো কল্পনা কৰিবলৈ ক'ত টান। আমি সাধাৰণ ব্যক্তি স্বাভাৱিক ব্যক্তিসকলে সকলো থাকিও বহুতখিনি অভিযোগ উত্থাপন কৰোঁ আমি, যে জীয়াই থাকিবৰ কাৰণে আমাৰ সুবিধা নাই, টকা পইচা নাই, পঢ়া শুনা ভালকৈ পোৱা নাই। কিন্তু সমাজতে এনেকুৱা শ্ৰেণীৰ ব্যক্তিও আছে যিসকল ভৰি নাই, হাত নাই, শুনিব নোৱাৰে, চকু দেখিব নোৱাৰে, তথাপিও যাই আছে, জীৱন সংগ্ৰামটো কৰি আছে। তেওঁলোকে সঁচাকৈ সমাজৰ বাকী মানে বৃহৎ অংশৰ কাৰণে এটা প্ৰেৰণা বুলি আমি ক'ব লাগিব। কিন্তু এনেকৈ কৈতো শেষ কৰিব নোৱাৰে, তেওঁলোকৰ জীৱনত বহুতখিনি মানে সমস্যা আছে। এটি দূৰ কৰিবৰ কাৰণে অসম চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা লোৱা হৈছে, আকৌ লৈ থাকিব। আৰু বহু সংখ্যক দিব্যাংগ লোক আছে যিসকলে নাম পঞ্জীয়ন কৰা নাই সমাজ কল্যাণ বিভাগত, তেওঁলোকে নাজানে, সেইসকল লোকৰ বাবে কি? সেইটো সমাজ কল্যাণ বিভাগ জিলা পৰ্যায়ত যিসকল আছে এইটো অলপ ছাৰ্ভে কৰিব লাগিব নিজাকৈ। আৰু বিধায়কসকল আছে, হয়তো আজিৰ পৰা বিধায়কসকলে এই ক্ষেত্ৰত কাম কৰিব, যে নিজে নিজে ছাৰ্ভে কৰিব। আমাৰ কাউন্সিল আছে, ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে কাউন্সিলত, তেওঁলোকৰ পৰাও ছাৰ্ভে কৰিব। অকল কোনোবা এজনে আহি পেলাই নিজৰ নাম পঞ্জীয়ন কৰিবলৈ ইচ্ছা কৰিলে পঞ্জীয়ন কৰাটো নকৰি পেলাই আমি মানে আমাৰ তৰফৰ পৰাই প্ৰয়েক্টিভভাৱে ডিপাৰ্টমেণ্টবিলাকে ছাৰ্ভে কৰি উলিয়াব লাগে। ইয়াৰ ব্যৱস্থা আমি ল'ব লাগিব। আৰু নিশ্চয় মই এই বিষয়টো যেতিয়া মানে ৰাজ্যৰ কেবিনেট হ'ব তেতিয়া ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ অজন্তা বাইদেউৰ লগত কথাটো পাতিম।